अरे चंदन, मेरे बगीचे में कचरा क्यों फेंक रहे हो? गांव में कचरे फेंकने की जगह नहीं है क्या? हाग्रा फोजोबस्रांनायनि सायाव सांग्रांथि हाबाफारि बानजायदों चिरां हाग्रा बिफाना। रुनिकाटानि सेन्ट जसेफ क्लुनि इंलिश स्कुलाव दिनै चिरां जिल्लानि हाग्रा बिफाना हाग्रा फोजोबस्रांनायखौ नोजोर होनानै मोनसे मेहेरगोनां हाबाफारिनि गेजेरजों सांग्रांथियारि मेल खुंफुङो। खौरां बिजोंनि सिगाङाव चिरां हाग्रा बिफाननि महकुमा हाग्रा मावख'गिरि ब्रह्मानन्द फातिरिया फोरमायदों दि जोंनि सांग्रांथि हाबाफारिनि गुबै सान्थौआनो जादों हाग्रा फोजोबस्रांनायखौ होबथानाय, मानोना दैनि आंखालजों लोगोसे आबादनि फिथाइयाबो खम जानो हमदों। एरिहाय फरायसालिनि सिस्टार केर'लिन नार्जारियाबो बुङो दि आथिखालाव बियो मोनसे नोजोर होथावना जानानै फैदों। बेनिखायनो बे हाबाफारिखौ बानजायनाया जोबोद बाख्नायथाव जादों, मानोना देरबोनाय उन्दै फरायसाफोरा इयुननि समाव जोंनि हाग्राखौ रैखाथियै लाखिनो गोसो जाहैगोन। আমি ৰুনিকাটা অঞ্চলৰ বিভিন্ন জনগোষ্ঠী জাতিগত জনগোষ্ঠীৰ এটা গ্ৰুপ এটা সৃষ্টি হৈছিলে এৱাৰনেছ কেম্পেইনৰ কাৰণে। সেই এৱাৰনেছ কেম্পেইনটো আমি যোৱা লকডাউনতে কৰা কথা আছিলে, কিন্তু লকডাউনৰ কাৰণে সক্ষম নোহোৱাৰ পিছত লকডাউন খোলাৰ পিছত আমি গাঁৱে গাঁৱে বিভিন্ন গাঁওবোৰত ভিতৰৰ গাঁওবোৰত এৱাৰনেছ কৰা হৈছিল। আজি কৰিছিলোঁ কি এৱাৰনেছ সেই গ্ৰুপটোৱে আমি ৰুনিকাটা অঞ্চলত ৰুনিকাটা হাই ছেকেণ্ডেৰী স্কুলত বিভিন্ন ষ্টুডেণ্টখিনিক লৈ পেলাই বিশেষকৈ ষ্টুডেণ্টখিনিৰ মাজত এৱাৰনেছ এটা কৰিবৰ কাৰণে আমি এটা মিটিং কৰা হৈছে। ইয়াৰ এৱাৰনেছৰ এইবাৰ থিমটো হৈছে ডিফৰেষ্টেশ্যন, ষ্টপ ডিফৰেষ্টেশ্যন, প্ৰটেক্ট ফৰেষ্ট। কাৰণ আমাৰ যিটো সমস্যা হৈছে মানে ৱাটাৰ শ্বৰ্টেজ হৈছে, এগ্ৰিকালচাৰৰ ৰিডাকশ্যন হৈছে, প্ৰডাক্টিভিটি মেন এণ্ড এলিমেণ্ট কনফ্লিক্ট বাঢ়ি গৈছে, আৰু বহুত বাহিৰা মানুহে এই শক্তিক দি পেলাই মাটিবোৰ তেওঁলোকৰ দ্বাৰা ভঙাই পেলাই ধনী ধনী মানুহে কিছুমান খেতি কৰিবলৈ আৰম্ভ কৰিছে, যিটো আমাৰ কাৰণে ভাল চিন্তা নহয়। দুখীয়া মানুহ নহয়, এইবোৰ কিছুমান ধনী মানুহ সোমাইছে। সেইকাৰণে এইটো আমি এৱেৰনেছ কৰি পেলাই আমি BTC চৰকাৰ অসম চৰকাৰৰ লগত গৈ পেলাই যিবোৰ বৰ্তমান বেদখল কৰি আছে সেই মানুহখিনিক আমি বাহিৰলৈ উলিয়াই আনি চৰকাৰী সকলো সুবিধা দিবৰ কাৰণে IUI ঘৰৰ পৰা ধৰি ৱাটাৰ ছাপ্লাইৰ পৰা ধৰি তেওঁলোকৰ IBS ছিষ্টেমৰ পৰা যিখিনি আমি কৰিবৰ কাৰণে চেষ্টা কৰিম। এই জানুৱাৰী মাহৰ পৰাই আৰম্ভ হ'ব। এৱাৰনেছ হ'ব আৰু গোটেই গাঁওবুঢ়া সকলো লৈ পেলাই আমি আজি 2-3 দিনৰ ভিতৰত আৰু এখন ডাঙৰ মিটিং হ'ব, যাতে এই এৱাৰনেছটো আমি একদম গাঁৱত যিবোৰ পঢ়িব নাজানে, বকলম যি বেলেগ ভাষাও বুজি নাপায়, সেনেকুৱা মানুহৰ মাজত দিবৰ কাৰণে চেষ্টা কৰিম। এৱাৰনেছটো মানে আমাৰ এই যিটো গছ গছনিৰ যিটো মানে প্ৰক্ৰিয়াটো কমি গৈ আছে, দিনে দিন মানে মানুহ কাটি আছে, ঠিক আছে, বিক্ৰী কৰি আছে, গছ গছনিৰ সংখ্যা কমি আছে। গছ গছনিৰ সংখ্যা যদি কমি যায়, এদিন হ'লেও আমি মানে অক্সিজেনৰ মানে বেয়া অক্সিজেনৰ কাৰণে বেয়া মানে তাৰ ফলস্বৰূপে বেয়া পাম। গতিকে গছ গছনি থাকিলে অক্সিজেন আমাক দি থাকিব, আৰু অক্সিজেনৰ পৰিৱৰ্তে আমি যিবিলাক কাৰ্বন ডাই অক্সাইড এৰো সেইটো গছ গছনিয়ে গ্ৰহণ কৰে, আৰু সেই গছ গছনিৰ পৰা যিটো অক্সিজেন পাম সেইটো মানে গছ থাকিলে আৰু আমি থাকিম, আৰু আমি নিজে জীয়াই থকাৰ কাৰণে গছ গছনিৰ খুব দৰকাৰ। গতিকে গছ গছনিক আমি ৰক্ষা কৰিব লাগে, গছ গছনিক আমি ৰুব লাগে। প্ৰত্যেক ছাত্ৰ ছাত্ৰীক আমি আজিৰ প্ৰগ্ৰামৰ জৰিয়তে আমি এইটোৱে কৈছোঁ যে প্ৰত্যেকে ঘৰত কমচে কম এটা দুটা গছ গাড়ে আৰু তাৰ প্ৰতি যাতে যত্ন লয়, যাতে গছ গছনিটোক ডাঙৰ দীঘল কৰা যায়। গতিকে যিমান ডাঙৰ হ'ব সিমানে মানে আমাৰ কাৰণে উপকাৰী হ'ব। গছৰ খুব দৰকাৰী। আৰু লগতে আমি আজিৰ প্ৰগ্ৰামত আৰ্ট কম্পিটিশ্যন দিছোঁ। এই আৰ্ট কম্পিটিশ্যনটো এইটো আৰ্টবিলাক মানে ল'ৰা ছোৱালী আপোনালোকে দেখুৱাব পাৰে। এই যে আমাৰ আৰ্ট ল'ৰা ছোৱালী কৰি আনিছে, আৰ্ট কম্পিটিশ্যনৰ মাধ্যমেও এইটো মানে আমি গছ গছনিৰ মানে বচাই ৰাখিব বিচাৰিছোঁ। আৰু লগতে এতিয়া বৰ্তমান COVID-19 কিবা আছে, গতিকে প্ৰত্যেক ল'ৰা ছোৱালীক 15+ যিমান আছে সকলোক যাতে আমি মানে ভেকচিন লোৱাৰ কাৰণে আজি লগতে ইয়াৰ এৱাৰনেছটো আমি দিছোঁ, যাতে কোনো ল'ৰা ছোৱালী আমাৰ বাদ নপৰে। এই মেট্ৰিক পৰীক্ষাৰ অহাৰ লগে লগে সকলো ল'ৰা ছোৱালী যাতে ক'ভিডৰ ভেকচিনটো লয়, ইয়াৰ ওপৰতে আজি প্ৰগ্ৰামটো আমি ৰাখিছোঁ। কিয় ক'ভিড প্ৰট'কলৰ যিটো ভেকচিন সেইটো খুব দৰকাৰী। বহুত ল'ৰা ছোৱালী এতিয়া আমাৰ লোৱা নাই, গতিকে আমি আমাৰ ৰুনিকাটা ডিছপেঞ্চাৰীক আমি মানে এইটো জনাব খোজোঁ, যাতে তেওঁলোকে টাইম টু টাইম আহি আমাৰ যিবিলাক ল'ৰা ছোৱালী ভেকচিন লোৱা নাই তেওঁলোকক সম্পূৰ্ণ মানে ৰূপে মানে ভেকচিনটো দিয়াৰ ব্যৱস্থা কৰে যেন। এইটো ইনভাইৰমেণ্টটো লৈ পেলাই আপুনি আজিৰ দিনত ষ্টুডেণ্ট বা ৰাইজক আপুনি কি অনুৰোধ কৰিব? এনভাইৰমেণ্টেল ওপৰত মানে যেটো মানে গছ গছনিৰ প্ৰক্ৰিয়াটো ধ্বংস হৈ আছে, যাতে প্ৰত্যেক ৰাইজে যাতে গছ গছনি গাড়ে, আৰু যিবিলাক মানুহ গছ গছনি ধ্বংস কৰি আছে তেওঁলোকৰ পৰা যাতে গছ গছনি বচায়,
প্ৰত্যেকে যদি ইচ্ছা কৰে যে গছ গছনিক বচাব লাগে তেতিয়া নিশ্চয় আমি এদিন হ'লেও মানে গছ গছনিক বচাই ৰখাত মানে সক্ষম হ'ম আৰু এইটো আমাৰ এই পৃথিৱীখন এই এৰিয়াখন মানে বচাই ৰখাত আমি মানে এটা ফলাফলটো পাম ভৱিষ্যত আমি পাম আৰু স্যাৰ লগতে স্কুলত প্ৰত্যেকটা ষ্টুডেণ্টক বা স্কুলত এনেকুৱা এনভাইৰনমেণ্টৰ বিষয়ত আমাৰ এনভাইৰনমেণ্টেল ক্লাছ আছে আমাৰ এটা ক্লাছ হয় এনভাইৰনমেণ্টেল বিষয় সেই এনভাইৰনমেণ্টেল বিষয় ক্লাছটো আমি কৰোঁ আৰু প্ৰত্যেক ল'ৰা ছোৱালীক মানে নিজৰ ঘৰখন নিজৰ এৰিয়াখন কেনেকৈ বচাই ৰাখিব পাৰে নিজৰ স্কুলখন কেনেকৈ বচাই ৰাখিব পাৰে এনভাইৰনমেণ্টেল পৰা তাৰ বিষয়ে আমি আগজাননী দিওঁ ধন্যবাদ गिबियावनो बे प्रग्रामखौ लानायखाय जोबोद मोजां मोनदों मानोना बे मोनसे भेरि इम्पर्टेन्ट बार्निं इस्यु जोंनि ससाइटिनि थाखाय आरो जोंनि एनभायरनमेन्ट स्पेशलि जोंनि ट्राइबेल लेन्ड एरियायावहाय फरेस्टनि बिराद गेदेर गोनांथि दङ इम्पर्टेन्स दङ ओमफ्राय बेखौहाय जोङो बासायनानै दोननाया गोनांथार बे एवेयारनेसनि थाखायनो बे प्रग्रामखौ बानायनाय जादों जाहाथे गथ'फोरा मिथिनानै जोंनि फिउचारनि गथ'फोरा मोजाङैनो थांखिफोर लानानै जोंनि फरेस्टखौ बासायनो हानाय बायदि आरो बेजों लोगोसे आबहावाखौ बासायनो हानाय बायदि जोंनि स्कुलावहाय जोंनि कारिकुलामावहाय एनभायरनमेन्टेल साइन्सखौ स्टाडिसखौ गोबां गोनांथि होनाय जायो भेरि इम्पर्टेन्ट आरो जोङो एभ्रि मान्थ 5th of every month जों 5th of June को स्पेशली सेलिब्रेट खालामो एनभायरनमेन्ट डे होननानै बेजों लोगोसे एभ्रि मान्थ 5 तारिखाव जोङो बिफां गायनायजों लोगोसे एनभायरनमेन्टखौ साफा खालामनायजों लोगोसे बिफां लाइफां जायफोरखौ गायदों बेखौ जों आबाद लानायजों लोगोसे बेफोरबायदि एनभायरनमेन्ट रिलेटेड प्रग्रामफोर खालामो आरो बिदिनो सेलिब्रेट खालामो बेखौ जों स्कुलाव बांसिन गोनांथि होनाय जायो मानोना स्कुलावनो जोंनि फैगोन जेनेरेशननि गथ'फोरा थायो बिनिफ्रायनो जोङो समाजखौ मोनहानो हायोना नाथाय गामिनि मानसिफोरनावबो जोङो दायो जों डेभेलपमेन्टनि नामै जोंनि फरेस्ट एरिया जाया जोंनि धोन ना गिबि धोन बेखौनो जोङो गोमागासिनो दङ बेखौ बासायनो थाखाय आं रायजोफोरनिसिम खावलायहरो जाहाथे जोङो बांद्राय बाहायनाङा आरो बाहायबाबो बिनि माबाखौ पुराखौ खालामनांगौ जों जुदि माबा मोनसे लायोबा बेखौ हरफिननायनि सर'खौ खालामनांगौ जेनेबा जोङो फांसे बिफांखौ दानफायदोंबा बिनि जायगायाव फांनै गायनांगोन बेखौ अफरेस्टेसन होनाय जायोना जुदि आं फांसेखौ खहा खालामदोंबा बेखौ पुराबो खालामनो हानांगौ ना बेफोरबायदि जुदि जों खालामोबा जों बाहायनांगौ जायो दंफां लाइफांखौ दानफायनांगौ जायो नाथाय बिनि जायगायाव जुदि गायफिनबा बेयो बेलेन्स जानानै थागोन आरो जोंनि मिथिंगानि बे बेलेन्सआ थाबाय थाबासो जोंनि थाखायबो मोजां आरो मिथिंगानि थाखाय उननि थाखायबो मोजां जायो थेंक इउ